Hello friends, Assam Health Support Channel আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক জনাম যে ব্লাড সুগাৰ অৰ্থাৎ ডায়াবেটিস কি হয়। ডায়াবেটিস হলে কি প্ৰকাৰে ব্লাড টেষ্ট কৰা হয় আৰু তেজত সুগাৰৰ নৰ্মেল লেভেল কিমান হ'ব লাগে। ডায়াবেটিস কি হয়? যদি কোনো ব্যক্তিৰ ডায়াবেটিস হয় তেন্তে ব্যক্তিজনৰ ব্লাডত গ্লুকোজৰ পৰিমাণ বাঢ়ি যায়, যাৰ কাৰণে শৰীৰৰ বহুত ক্ষতিসাধন হয়। ডায়াবেটিস দুটা প্ৰকাৰৰ হয়, যেনে প্ৰথম প্ৰকাৰ ডায়াবেটিছত মানুহৰ শৰীৰত ইনসুলিনৰ উৎপাদন বন্ধ হৈ যায়, যাৰ কাৰণে ব্লাডত গ্লুকোজৰ লেভেল বাঢ়ি যায় আৰু তেতিয়া ৰোগীজনক বাহিৰৰ পৰা ইনসুলিন দিব লগা হয়। দ্বিতীয় প্ৰকাৰৰ ডায়াবেটিছত শৰীৰত ইনসুলিনৰ বৃদ্ধি হয়, কিন্তু আমাৰ শৰীৰে সেই ইনসুলিন ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰে, যাৰ কাৰণে ব্লাডত গ্লুকোজৰ পৰিমাণ বাঢ়ি যায়। ইনসুলিনে হৈছে এনেকুৱা পদাৰ্থ যি শৰীৰৰ ব্লাড সুগাৰ কণ্ট্ৰোল কৰিব পাৰে। সাধাৰণতে দ্বিতীয় প্ৰকাৰৰ ডায়াবেটিছে 90% দেখা পোৱা যায়। অল অভাৰ ইণ্ডিয়াত 8 কোটিতকৈও অধিক লোকৰ ডায়াবেটিস আছে বুলি অনুমান কৰা গৈছে। সুগাৰ তিনিটা প্ৰকাৰে টেষ্ট কৰা হয়। 1 নম্বৰতে হৈছে ফাষ্টিং ব্লাড সুগাৰ, 2 নম্বৰত পোষ্টপান্ডিয়াল ব্লাড সুগাৰ অৰ্থাৎ PPBS আৰু 3 নম্বৰতে হৈছে RBS অৰ্থাৎ ৰেণ্ডম ব্লাড সুগাৰ। প্ৰথমটো হ'ল ফাষ্টিং ব্লাড সুগাৰ অৰ্থাৎ ৰাতিপুৱা খালী পেটত একো খাদ্য নোখোৱাকৈ কৰা হয়। দ্বিতীয়টো হ'ল পোষ্টপান্ডিয়াল ব্লাড সুগাৰ অৰ্থাৎ খাদ্য খোৱাৰ 2 ঘণ্টাৰ পাছত কৰা হয়। আৰু তৃতীয়টো হ'ল RBS অৰ্থাৎ ৰেণ্ডম ব্লাড সুগাৰ। এই প্ৰকাৰ ব্লাড টেষ্ট কৰিবলৈ কোনো কাৰণৰ প্ৰয়োজন নাই, যিকোনো সময়তে টেষ্ট কৰিব পাৰে। ফাষ্টিং ব্লাড সুগাৰ নৰ্মেল ৰেঞ্জ হৈছে 70 to 110 mg/dl। PPBS অৰ্থাৎ পোষ্টপান্ডিয়াল ব্লাড সুগাৰ নৰ্মেল ৰেঞ্জ হৈছে 120 to 140 mg/dl আৰু RBS অৰ্থাৎ ৰেণ্ডম ব্লাড সুগাৰ নৰ্মেল ৰেঞ্জ হৈছে 79 to 140 mg/dl। যদি কোনো ব্যক্তিৰ নৰ্মেল ৰেঞ্জতকৈ অধিক সুগাৰ ওলায় তেন্তে সোনকালে ডক্টৰৰ লগত পৰামৰ্শ কৰিব লাগে। যদি ভিডিঅ'টোত দিয়া ইনফৰমেশ্যন আপোনাৰ কাৰণে হেল্পফুল যেন লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা হেল্থ ৰিলেটেড ভিডিঅ' আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।